এক গুৰুত্বপূৰ্ণ খবৰ দৰঙৰ পানীডুঙাত ভয়ংকৰ পথ দুৰ্ঘটনা AS 25TC 0071 নম্বৰৰ বাইক আৰু AS 13R 4740 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত হৈছে 5জনকৈ লোক। 5জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক আৰু 4জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে স্কুটি 3জনকৈ আৰোহী থকাৰ সমান্তৰালভাৱে বাইকত আছিল 2জন আৰোহী। স্কুটি আৰোহী 3জনৰ ঘৰ দৰঙৰ বটাৰবাৰীত আৰু বাইক আৰোহী 2জনৰ ঘৰ দৰঙৰ কলবাৰীত। আহত লোকসকলৰ পৰিচয় সম্প্ৰতি জানিব পৰা হোৱা নাই। ঘটনাস্থলী দৰঙৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ব্যক্তি 5জনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দৰঙৰ পৰা আনৰ ভিতৰৰ ৰিপৰ্ট খবৰ দিব। এক গুৰুত্বপূৰ্ণ খবৰ দৰঙৰ পানীডুঙাত ভয়ংকৰ পথ দুৰ্ঘটনা AS 25TC 0071 নম্বৰৰ বাইক আৰু AS 13R 4740 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত হৈছে 5জনকৈ লোক। 5জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক আৰু 4জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে স্কুটি 3জনকৈ আৰোহী থকাৰ সমান্তৰালভাৱে বাইকত আছিল 2জন আৰোহী। স্কুটি আৰোহী 3জনৰ ঘৰ দৰঙৰ বটাৰবাৰীত আৰু বাইক আৰোহী 2জনৰ ঘৰ দৰঙৰ কলবাৰীত। আহত লোকসকলৰ পৰিচয় সম্প্ৰতি জানিব পৰা হোৱা নাই। ঘটনাস্থলী দৰঙৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ব্যক্তি 5জনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দৰঙৰ পৰা আনৰ ভিতৰৰ ৰিপৰ্ট খবৰ দিব। এক গুৰুত্বপূৰ্ণ খবৰ দৰঙৰ পানীডুঙাত ভয়ংকৰ পথ দুৰ্ঘটনা AS 25TC 0071 নম্বৰৰ বাইক আৰু AS 13R 4740 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত হৈছে 5জনকৈ লোক। 5জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক আৰু 4জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে স্কুটি 3জনকৈ আৰোহী থকাৰ সমান্তৰালভাৱে বাইকত আছিল 2জন আৰোহী। স্কুটি আৰোহী 3জনৰ ঘৰ দৰঙৰ বটাৰবাৰীত আৰু বাইক আৰোহী 2জনৰ ঘৰ দৰঙৰ কলবাৰীত। আহত লোকসকলৰ পৰিচয় সম্প্ৰতি জানিব পৰা হোৱা নাই। ঘটনাস্থলী দৰঙৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ব্যক্তি 5জনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দৰঙৰ পৰা আনৰ ভিতৰৰ ৰিপৰ্ট খবৰ দিব। এক গুৰুত্বপূৰ্ণ খবৰ দৰঙৰ পানীডুঙাত ভয়ংকৰ পথ দুৰ্ঘটনা AS 25TC 0071 নম্বৰৰ বাইক আৰু AS 13R 4740 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত হৈছে 5জনকৈ লোক। 5জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক আৰু 4জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে স্কুটি 3জনকৈ আৰোহী থকাৰ সমান্তৰালভাৱে বাইকত আছিল 2জন আৰোহী। স্কুটি আৰোহী 3জনৰ ঘৰ দৰঙৰ বটাৰবাৰীত আৰু বাইক আৰোহী 2জনৰ ঘৰ দৰঙৰ কলবাৰীত। আহত লোকসকলৰ পৰিচয় সম্প্ৰতি জানিব পৰা হোৱা নাই। ঘটনাস্থলী দৰঙৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ব্যক্তি 5জনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দৰঙৰ পৰা আনৰ ভিতৰৰ ৰিপৰ্ট খবৰ দিব।